হেল্ল' তই মাতিলৈ এতিয়ালৈকে অহা নাই যে নাহ তই ফাল্টু নেকি অকণমান মই ইমান দেৰি আধা ঘণ্টা ধৰি ৰৈ আছোঁ তোৰ কাৰণে হ'ব ফোন ৰাখ দাদা আমুল কলৰ বটল আৰু চিগাৰেট এটা দিবচোন তুমি ইয়াত কি কৰিছা? মই মানে বৰ গৰম পৰিছে যে ঠাণ্ডা বটল এটা খাবলৈ আহিলোঁ বাই দিলোঁ বৰ্তা কি দিছে এইটো দিয়ক মোক ভঙা বুলি ভাবিছে নেকি আপুনি লৈ যাওক তোমাৰ কথা যে নহয় মোৰ এনেও বিশ্বাস নহয় কিবা বৰ গৰম পৰিছে এটা কাম কৰোঁ নেকি চাহলৈকে যাওঁ ব'লা তোমাৰো মাথাটো গৰম হৈ আছে ঠাণ্ডা হৈ যাব ব'লা নেখাওঁ মই ইমান খং নে এইটো লোৱা নাখাওঁ মই উফ ৰাম কি কথা আছিলে কোৱা এটা কথা নহয় আজি কি তাৰিখ আজি 9 তাৰিখ আকৌ কেলে মনত নাথাকিব মোৰ 9 তাৰিখ বুলি গম পাইছোঁ কিন্তু আজিৰ দিনটোত কি হৈছিলে আজি নাজানো নহয় তুমি পাহৰি গ'লা মানে তোমাৰ বাৰ্থডে আকৌ হেপী বাৰ্থডে মনে মনে থাকা মোৰ বাৰ্থডে 30 ছেপ্টেম্বৰ মনত ছিলে মোৰ মানে তোমাৰ মুখত আছে পেটত আছে মুখলৈ অহা নাই হয়নে আজি আমাৰ ৰিলেশ্যনশ্বিপৰ 2 বছৰ কমপ্লিট হ'ল একজেক্টলি মই সেইটোকে ক'ব বিচাৰিছিলোঁ খালি মুখৰ পৰা ওলোৱা নাই মই জানিছিলোঁ তোমাৰ মনত নাই বুলি কেলে মনত নাথাকিব ঐ তুমি মানে মোক বেয়া পাইছা মোৰ লগৰ কেইজনীৰ মনত আছে কিন্তু তোমাৰ মনত নাই সেইকাৰণে মনত দুখ পাইছোঁ ঐ চৰি পাৱে পৰি ক্ষমা কৰি দিয়া প্লিজ মই তোমাক তেতিয়াহে মাফ কৰি দিম যেতিয়া তুমি মোৰ কিবা এটা মোৰ ভাল লগা গিফ্ট আনি দিবা ঠিক আছে ব'লা কিনি দিম টাউনৰ ফালে ফুৰি আহোঁগৈ ঐ কি কোৱা ডিগ্ৰী কমপ্লিট কৰি কি তুমি সঁচাকৈ গুৱাহাটীলৈ যাবাগে নেকি তাক লৈ ঘৰত আলোচনা হৈ আছে তুমি গুচি গ'লে মই দেখোন বৰ অকলশৰীয়া হৈ যাম হেই কিহৰ অকলশৰীয়া বা মই আহি থাকিম নহয় আৰু এইবোৰ কথা বাদ দিয়াচোন বেলেগ কিবা কোৱা দীপ তুমি বাৰু মোক পাহৰি যাবা নেকি উফ ৰাম কি যে অটকে কথাবোৰ গাই থাকা আৰু তুমি যে এই চিৰিয়েল শ্ব'বোৰ অকণমান কম কৰা সেইকাৰণে যি টি কথাবোৰ ভাবি থাকা মনত চোৱা মোৰ জীৱনৰ শেষ পৰ্যায়লৈকে মই তোমাৰেই হৈ ৰ'ম বাৰু সেইবিলাক বাদ দিয়া ব'লা চেলফি এখনকে তোলো আকৌ চেলফি আজি দিনটো ফটোকে মাৰি আছা মই নহওঁতে ফটো মাৰিব প্লিজ লাষ্ট এখন চেলফি উঠিম প্লিজ এনেকৈ মৰম বাঢ়ে হেনো তাতে আজি আমাৰ 2 years কমপ্লিট হ'ল প্লিজ শেষবাৰৰ বাবে এখন চেলফি উঠোঁ উফ ৰাম তোমাৰ পৰা উপায় নাই আৰু মানে হ'ব দিয়া তোলা এইখন ভাল লাগিছে এইখন চাওঁ কোনেনো ফোন কৰে দেউতাই ফোন কৰিছে দেউতাই ফোন কৰিছে
ঐ বহুত দেৰি হ'ল মই যাওঁ মই থৈ আহিব লাগিব নি নালাগে নালাগে মই নিজে পাৰিম মই যাওঁ বাই ঠিক আছে যোৱা ঐ মই ঘৰ গৈ পোৱাৰ আগত কিন্তু মোক চব ফটো লাগিব দেই বাই হেল্ল' অঁ কোৱা ঐ দীপ দীপ চা ভাই তাই আৰু আমাৰ মাজত নাই সেই নথকা মানুহজনী কথাৰ ভাবি জানো কিবা লাভ আছে তই সেইবিলাক চব বাদ দে এতিয়া তই এটা নতুন জীৱন আৰম্ভণি কৰ ঐ কেলা কথাবিলাক বুজিবলৈ চেষ্টা নকৰ কেলে আৰে মই তাইক সঁচা ভাল পাইছিলোঁ ভাল পালে জানো কিবা হ'ব পাহৰো বুলি ক'লে কেনেকৈ পাহৰি যাওঁ বাৰু মই আৰু তোৰ নিচিনা মই প্লে বয় নহয় যে আগবেলা এজনী ভাল পালোঁ পিছবেলালৈ এৰি দিলোঁ তই অলপো মোৰ মনৰ কথা বুজিব চেষ্টা নকৰ ক মই কালিলৈহে যাম গুৱাহাটী নাই নাই মই এতিয়া ঘৰতে আছোঁ বাৰু অঁ তই আহিল নেকি অঁ ঐ শুন না মই এতিয়া এফালে যাবলৈ লৈছোঁ তো তোক মই গধূলি ফোন কৰিলে হ'ব নাই হ'ব অঁ ঠিক আছে দে মই ভালকৈ পাতিমহি গধূলি সময়ত অঁ হ'ব দে মই ফোন কৰিম তুমি অবিহনে আছো কেনেকৈ জানা আধৰুৱা কবিতাৰ দৰে আমাৰ কাহিনী হ'ল আধৰুৱা ছায়া হৈ জনমে জনমে তোমাৰে কাষতে তুমি নথকাৰে উমান বুজিও জোনাকী জনী কতে গ'ল আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰজনক ঘটনা এখন দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত হয় এজন যুৱকৰ স্থানীয় লোকৰ পৰা জনামতে যুৱকজনে বাইক চলাই আহি থকাৰ অৱস্থাতেই খুন্দা মাৰে ট্ৰাকখনে সতীৰ্থ সঞ্জীৱৰ পৰা জনামতে যুৱকজনৰ নাম দীপজ্যোতি দত্ত
বিয়াই ভাল পাইছেনে? কি হ'ল তোৰ কাৰণে আজি মোৰ ইয়াৰ এইটো অৱস্থা হ'ল। তোক যদি মই তাৰ আশে পাশেও দেখা পাওঁ তোক জীয়াই জীয়াই কুটি পেলাম বুজিলি? আঁতৰ মোৰ ওচৰৰ পৰা।